Happy Diwali! So, welcome to my mini Diwali vlog. Hey guys, so it's Diwali today. দেখিছে মই অলপ দেৰি আগত উঠিছো দেখিছে চকুকেইটা ফুলিয়ে আছে সো এতিয়া মই গা পা ধুই ৰেডি তো কথাটো হ'ল যে মই ভাবিছিলো যে আমি গোলাপ জামুন কিনি আনিম বাট তো ভাবিলো বনাওঁ কিন্তু এতিয়া মই কথাটো হ'ল যে বনাব নাজানো মই হ'লেও মাক সুধিলোঁ যে কেনেকৈ বনায় মায়ে ক'লে ইলাচি চিলাচি দি দিয়ে আৰু ঘিউত ভাজে এতিয়া সেনেকৈ ক'লে মই কি বুজি পাম তো মই ইনষ্টামাৰ্টৰ পৰা এটা গোলাপ জামুন মিক্স এটা অৰ্ডাৰ দিছোঁ আহিব চাগে আহিছে অলৰেডি চাগে এয়া মানে মই গভীৰ চিন্তাত আৰু মাৰ লগত আলোচনা কৰি আছো যে এইটো কেনেকে বনাম প্ৰথমতে সেই আটাৰ নিচিনাকে মুঠি ল'ব লাগে পানী দি তাৰপিছতে চামহাও লাডুকেইটা ৰেডি হৈ গ'ল দেন তেলত বা ঘিত ফ্ৰাই কৰিব লাগে কিন্তু এই মাজে মাজে এইবিলাক ভাঙি গ'ল মানে কি ক'ম আৰু গোটেইটো নিজেতো বনাব নোৱাৰোঁ সেইটোতো মানে কল্পনা অতীত কিন্তু যিখিনি প্ৰিমিক্স আনি বনাইছিলোঁ সেইটোতো দখাই এয়া কেইটা বনিছে জানো 9টামান বনিছিলে তাকো ভাঙি এতিয়া 5টামান আছে নাই মই ৰংগোলী বনাওঁ বাই বাই গাইজ এতিয়া মিঠাই বনোৱা বাদ দি মই ফুলৰ কামত লাগিছো সজোৱাৰ কামত চ' সজাবলৈ বেছিক প্লেনটো হ'ল যে মই মানে এই লাইট য'ত লগাইছোঁ সেই পাইপডাল ঢাকিবৰ বাবে মই এই ফুলটো আনিছিলোঁ আৰু লাইট কালিয়ে মই লগাই থৈছিলোঁ চ' এনেকৈ ফুলডাল লগাই দিয়াৰ পিছত দেখিবলৈ অকণমান ভাল লাগিছে ৰংগোলীটো বহুত সময় লাগিছে বনাবলৈ মোৰ কিন্তু মই যিহেতু ভিডিঅ'টো অকণমানকৈ কৰিছোঁ যে শ্বৰ্টছত যিহেতু বেছিকৈ আপলোড কৰিব নোৱাৰি আৰু এইটো দেখিছে এইটোৱে হ'ল মোৰ ৰংগোলী ইমান ধুনীয়া লাগিছে ন খালি গুলপীয়াখিনি অকণমান খেলি মেলি হ'ল আৰু চ' এয়া হৈ গ'ল আৰু মই বাহিৰতো বনাওঁ অলপকৈ চ' বাহিৰৰ দুৱাৰ মুখত অকণমানকৈ বনাই দিছোঁ যিহেতু আমাৰ এপাৰ্টমেণ্ট হয় আগফালে ঠাই একেবাৰে নাই বুলিয়ে ক'ব পাৰি ৰংগোলী চংগোলী বনালোঁ এতিয়া আহোঁতে পটককৈ ৰেডি হৈ লওঁ চ' মই ৰেডি হোৱা লাহেকৈ ষ্টাৰ্ট দিছোঁ ৰেডি হোৱা মানে মোৰ ভালকৈ এটা গেট ৰেডি উইথ মি ভিডিঅ' বনাম ভাবিছিলোঁ কিন্তু ইমানেই কেঅটিক হৈ গৈছে লাইক সোনকালে কৰা চাকি জ্বলাব লাগে চ' মই ইমান জল্দি জল্দি ওলাইছোঁ আৰু মই ওলায়ো যাব লাগে কাৰণ মানে বম বা ফটকা এনেকৈ ফুটাবলৈ মন নায়েই এনেই মন চন ভাল নাই জুবিন দা এনেকুৱা হোৱাৰ পৰা কিন্তু হ'লেও ভাইটিক লাগে অলপমান আনি দিম আৰু দিৱালী বুলি ক'লে মই এনেও ভালকৈ ওলোৱাটো মানে এটা চখ আৰু মই দিৱালী বহুত ভাল পাওঁ সৰুৰে পৰাই আৰু সেয়াই আৰু চ' জল্দি জল্দি ওলাইছোঁ খুব বেছি একো কৰা নাই আৰু দেখিছেনে দুপট্টাখন মই নতুনকৈ কিনি থৈছিলোঁ বাই দ্য ৱে এই কুৰ্তাটো নতুন দুপট্টাখনৰ কামবোৰ ইমান ধুনীয়া আৰু মই ৰেডি হৈ গ'লোঁ দেন লাষ্টত বিন্দি এটা লগাইছোঁ আৰু হৈ গ'ল আৰু মানে জল্দি জল্দি কৰ এয়া চাকি তাকি লৈ চাকি গছ বোলো জ্বলাই লওঁ ৰংগোলীটো চাকি জ্বলাই দিয়াৰ পিছতহে ধুনীয়া লাগে নহয়নে ইমান ধুনীয়া লাগিছে এয়া আমাৰ ৰংগোলী ৰেডি আৰু যিহেতু এইবাৰ অকণমান দিৱালীটো উকাই কাৰণ যিহেতু জুবিন দা নাই আমাৰ মাজত তাৰ দুখটো আমাৰ মাজত সদায়ে থাকিব কিন্তু হ'লেও যিমানকণ পাৰোঁ কমকৈ হ'লেও দিৱালীটো উদযাপন কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে দিনবোৰ যাতে পোহৰাই তোলক